নমস্কাৰ বন্ধুসকল, মই দীপালিপা পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে চৰাই কণী পৰা কথা শুনিছে আৰু কিছুমান জন্তুৱে গাখীৰ দিয়াৰ কথা শুনিছে, কিন্তু আজি মই এই ভিডিঅ'টিত আপোনালোকক দেখুৱাম যে আমাৰ পৃথিৱীতে এনেকুৱা এটা জন্তু আছে যি কণীও পাৰে আৰু লগতে গাখীৰো দিয়ে। তেন্তে ব'লক বন্ধুসকল, দেৰি নকৰি আজি আমাৰ ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। বন্ধুসকল, গাখীৰ আৰু কণী দিয়া এই প্ৰাণীবিধ খুব দুৰ্লভ প্ৰাণী। অসমৰ যেনেকৈ এশিঙীয়া গঁড় দুৰ্লভ প্ৰাণী, ঠিক তেনেদৰে এই প্ৰাণীবিধো দুৰ্লভ প্ৰাণী। এই প্ৰাণীবিধৰ নাম হৈছে বন্ধুসকল প্লেটিপাছ। হয় বন্ধুসকল, এই প্ৰাণীবিধৰ নাম হৈছে প্লেটিপাছ। প্লেটিপাছ সকলো ঠাইতে পোৱা নাযায়, প্লেটিপাছ কেৱল অষ্ট্ৰেলিয়াতহে পোৱা যায়, কিন্তু অষ্ট্ৰেলিয়াতো গোটেই অষ্ট্ৰেলিয়াতে পোৱা নাযায়। অষ্ট্ৰেলিয়াৰ যিখিনি দক্ষিণ পূব ঠাই আছে সেই ঠাইসমূহতহে প্লেটিপাছটো পোৱা যায়। প্লেটিপাছৰ ঠেংকেইখন চৰাইৰ দৰে আৰু ঠোঁটটো হাঁহৰ দৰে। তাৰমানে আমি হাঁহৰ ঠোঁটটো কেনেকুৱা, সেই ঠিক তেনেকুৱাই মানে প্লেটিপাছৰ ঠোঁটটো। আৰু ইহঁতি যেতিয়া মাটিত খোজকাঢ়ি যায় তেতিয়া মানে ঘঁৰিয়াল খোজকাঢ়িলে কেনেকুৱা দেখে, ঠিক তেনেকুৱাই লাগে। ইহঁতি পানীটো থাকে, মাটিটো থাকে, তাৰমানে প্লেটিপাছ হৈছে উভচৰ প্ৰাণী। বন্ধুসকল, প্লেটিপাছৰ এটা আচৰিত শক্তি আছে। সেইটো হৈছে কি, প্লেটিপাছ যেতিয়া পানীত নামে নিজৰ আহাৰ বিচাৰি, তেতিয়া সিহঁতি নিজৰ কাণ দুখন বন্ধ কৰি লয় আৰু চকুকেইটাও বন্ধ কৰি লয়। কিন্তু বন্ধুসকল, আপুনি ভাবকচোন, চকু আৰু কাণ বন্ধ কৰি সিহঁতি আহাৰ কেনেকৈ গ্ৰহণ কৰিব? প্লেটিপাছে যেতিয়া নিজৰ কাণ আৰু চকু বন্ধ কৰি পানীত নিজৰ আহাৰ বিচাৰি থাকে, তেতিয়া সিহঁতৰ ঠোঁটটোৱেদি সিহঁতৰ আহাৰ ক'ত আছে সিহঁতি গম পাই যায়। কাৰণ ঠোঁটটোৰ আগত এটা বস্তু থাকে, সেই বস্তুটোৰ জৰিয়তে সিহঁতি নিজৰ আহাৰ ক'ত আছে তাৰ সম্ভেদ পায়, আৰু সেইটোক ইলেক্ট্ৰ ৰিচিপ্টৰ নামেৰে জনা যায়। ইলেক্ট্ৰ ৰিচিপ্টৰ জৰিয়তে প্লেটিপাছে নিজৰ আহাৰ ক'ত আছে সিহঁতি পানীত সাঁতুৰি গম পায়। কিন্তু সিহঁতি পানীত সাঁতোৰে যদিও সিহঁতি মানে মাছ নহয় নহয় এনি টাইম পানীতে থাকিবলৈ, তলত থাকিবলৈ, কাৰণ সিহঁতি জন্তুৰ হাৰিতহে পৰে। সেইকাৰণে প্লেটিপাছ খুব বেছি আধা ঘণ্টালৈকে পানীৰ তলত থাকিব পাৰে। তাৰপাছত আকৌ সিহঁতি অক্সিজেনটো ল'বলৈ পানী ওপৰলৈ আহিব লাগিব, তাৰপাছত আকৌ তললৈ গৈ সিহঁতি তেনেদৰেই চিকাৰ কৰি খায়। মাইকী প্লেটিপাছৰ পোৱালীক গাখীৰ খুৱাবলৈ নিপুল নাথাকে। মাইকী প্লেটিপাছৰ কি হয়, মাইকী প্লেটিপাছৰ পেটৰ ওপৰভাগত ঘামৰ দৰে গাখীৰ ওলায় আৰু পেটৰ ওপৰভাগত সেইখিনি জমা হয় আৰু সেইখিনি পোৱালীয়ে খায়, পোৱালীখিনি ডাঙৰ হয়। বন্ধুসকল, ভিডিঅ'টিত আজিলৈ ইমানেই আছিল। প্লেটিপাছৰ বিষয়ে আপোনালোকে যদি আৰু কিবা জানে তেন্তে মোক কমেণ্টত জনাওক। ভিডিঅ'টি চাই ভাল পাইছে যদি লাইক কৰক, আৰু চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক। পুনৰবাৰ সকলোৱে সুস্বাস্থ্য কামনা কৰি আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ।